শ্যামকানু মহন্ত যিজন ব্যক্তি সেইগৰাকীক মই নাজানো জুবিন গাৰ্গে মিছা ক'ব পাৰে সঁচা ক'ব পাৰে খঙত ক'ব পাৰে খন্তেকীয়া খঙত নাজানো মই যিমানবাৰ তেওঁৰ মুখৰ পৰা শুনিছোঁ হি হেটছ শ্যামকানু মহন্ত তেওঁৰ এটা কথা তেওঁ আৰ্টিষ্টক সহি সহি খায় কাম কৰোৱাই পে'মেণ্ট নকৰে নৰ্থ ইষ্টৰ আৰ্টিষ্টক প্লেটফৰ্ম দিয়াৰ নামত লুটি আছে নিজে ইনকাম কৰি আছে গতিকে হি হেটছ শ্যামকানু মহন্ত আৰু আপোনালোকৰ হয়তো বেছি দিন হোৱা নাই যিহেতু মনত আছে যিহেতু কিছুদিন আগত ৰঙালী ফেষ্টিভেল হৈ গৈছিলে তাত জুবিন গাৰ্গে কি কৰিছিলে আপোনালোকে জানে আৰু সেই বস্তুটো যে কৰিব সেইটো আগতে গম পাওঁ যেতিয়া আমাৰ দিনত চাউণ্ড চেক চলি আছিল আমি চাউণ্ড চেক কৰিবলৈ গৈছিলোঁ মই আৰু অমৃতপ্ৰভা মহন্ত সেইটো টাইমতে আমি গম পাওঁ যে আজি যদি শ্ব'খন কিবা কাৰণত জুবিন গাৰ্গে কৰে শ্ব'খন বিৰাটেই খেলি মেলি হ'ব তাৰ আগত আমাক তেওঁ জনাইছিলে যে এইবাৰ শ্যামকানু মহন্তক দি আছোঁ শিক্ষাটো দিব লাগিব তাক গতিকে অভিয়াছলি কিবা এটা কৰিব বুলি জানিছিলোঁ গতিকে তেওঁ খং উঠিলে তেওঁ মদ খাই ষ্টেজত উৎপাত কৰে সেইটো কথা আমি জানো সকলোৱে নাজানিলোঁ আমি বেণ্ডৰ মানুহখিনিয়ে জানো গতিকে তেওঁ সেইটোৱে কৰিছিলে গেটত বুৰ মাৰি থৈ গুচি আহিল পিছত আকৌ গ'ল বিকজ ৰৈ ৰৈ বিনালেৰ মই যিমানখিনি জানো দেই সম্পূৰ্ণ সত্য নহ'ব পাৰে মই যিমানখিনি জানো ৰৈ ৰৈ বিনালেৰ কিছুমান শ্বটছ ল'ব লগা আছিলে ৰঙালীৰ ষ্টেজখন বহুত ধুনীয়া তাৰ ক্ৰাউডটো বহুত ধুনীয়া তেওঁক সেই বস্তুখিনি লাগিছিলে আৰু প্লাছ তেওঁৰ ইমেজটো এটা বেয়া হৈ যায় এই উৎপাতখিনি কৰিলে বিকজ ৰাইজে নাজানে তেওঁ সেই কামখিনি কিয় কৰিছিল গতিকে সেইটো কাৰণে তেওঁ পিছত নেক্সট দিনা ৰঙালীলৈ গ'ল ধুনীয়াকৈ তেওঁ পাৰফৰ্ম কৰি আহিছে এটা গান তাকো নিজৰ ভিডিঅ' ল'ব আছে সেইকাৰণে আৰু পোষ্টাৰ মুকলি কৰিছিলে